এইটো চাওক মেইন ৰোড নেশ্যনেল পাথর পেলাইছে পাথর পেলাইছে তার একদম ঘুরে একদম ঘুরতে কিবা যাচ্ছে খোলা যাবে খোলা। এইটো আমি যেতিয়া আজি ৰেলৰ কাৰণে ওলাই যায় আধা ৰাস্তাতে আমাক বিজেপিৰ মানুহকেইটা ফাটৰ মাৰিছে আৰু কেইবাখনো আমাৰ গাড়ীৰ গ্লাছকেইটা ভাঙিছে। মই যোনটো বলেৰোত উঠিছিলোঁ ইয়াতো আমাৰ কিবাটো গ্লাছটো ভাঙিছে। আমাৰ কেইবাখনো গাড়ীৰ গ্লাছ ভাঙি গ'ল। ঘটনাটো মানে আমি কোলাজানত যি আমাৰ ছাৰৰ কাৰ্যালয় আছিলে, আমাৰ ৰাজু মেধক ছাৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী, তেওঁৰ লগত আমাক PSO হিচাপে দিছিলে দুজন। আমি তাত মিটিং কৰি পেলাই আমি জাষ্ট ওলাইছিলোঁ বগীবিল ব্ৰিজৰ ছাইডত আমি গৈ আছিলোঁ। গৈ থাকোঁতে কাষতে যিটো আপোনাৰ বিজেপি কাৰ্যালয় আছিলে তাৰ পৰা আপোনাৰ পাথৰ দলিয়াইছে। পাথৰ দলিয়াই সেই আমি ছাৰক ছেফটি কৰিব যাওঁতে মানে আমি গাড়ীত ভৰাব গৈছিলোঁ। ছাৰক গাড়ীত ভৰাই আমি গাড়ীখন ঘূৰাওঁতে মানে তাৰপৰা অলপ পাথৰ দলিয়াই কিছুমানে পাথৰ লাগে, আমাৰ গাড়ীও ভাগে, ছাৰেও দুখ পায়, মোৰো অলপ ইয়াত ছাইডত লাগিছে পাথৰ। সেয়া এতিয়া বৰ্তমান এই ছাৰ আহি এতিয়া চিলাপথাৰ থানাত সোমাইছে। বৰ দুৰ্ভাগ্যজনক কথা। আমি মুৰ্কংখিলাক ব্লকৰ পৰা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ হয় আমাৰ কোলাজান আমাৰ পাৰ্টি অফিচত নিৰ্বাচনী কাৰ্যালয়ত সোমাই আমাৰ চিমেণ্ট CC টঙাটিত আজি কেণ্ডিডেট প্ৰগ্ৰাম আছিলে। তালৈ যাওঁতে আমি পোনে আমাৰ কোলাজানৰ নিৰ্বাচনী কাৰ্যালয়ত আপোনালোকে গম পায় ইতিমধ্যে, তাতো কাটি কুটি শেষ কৰি থৈছে। তাতে সোমাই আমি ওলাই যাওঁতেই সিহঁতে 200-300জনীয়া গুণ্ডা, ভুৱন পেগুৰ গুণ্ডাই আগচি ধৰি শিলগুটি দা কটাৰী লৈ লাঠি টুঙুল লৈ যেনেকুৱাকৈ আমাক আক্ৰমণ কৰিলে। আমাৰ কেণ্ডিডেটে মাথাত লাগিছে, তেজ ওলাইছে। লগতে আমাৰ PSO আমাৰ কেণ্ডিডেটৰ লগত থকা PSOজনৰো বুকুত শিলগুটি পৰিছে। তেনেকৈ বহুত মানে শিলগুটি গাড়ী চাড়ী ভাঙিছে, আপোনালোকে ইতিমধ্যে গম পাইছে, দেখিছে। গতিকে কি বুলি ক'ম, ভাষা নাই। ইয়াৰ পৰাই ভুৱন পেগুক এটাই কথা অনুৰোধ কৰিব বিচাৰোঁ, নিজৰ ককাই ভাইৰ মাজত এনেকৈ যুদ্ধকণ লগাব নালাগিছিলে। গণতান্ত্ৰিকভাৱে আপোনালোকে ভোট খেলক, ইলেকশ্যন খেলক, আমি এইটো কামনা কৰিছিলোঁ শান্তিপ্ৰিয়ভাৱে। যদি ভুৱনৰ ইমানে যদি ভাল, যদি জিকিম বুলি ভাবিছে, তেতিয়াহ'লে কিয় ইয়াত যুদ্ধকণ নিজৰ জাতিৰ মাজত যুদ্ধ লগাইছে, তাকে সুধিব বিচাৰিছোঁ। উত্তৰ দিয়ক ভুৱন পেগু ডাঙৰীয়াই। আজি গণতান্ত্ৰিক এখন দেশত গণতন্ত্ৰভাৱে ইলেকশ্যন খেলক, আমাৰ ক'বলগীয়া নাই। ৰাইজে যাক ভোট দিম সিদ্ধান্ত ল'ব, ৰাইজেহে সিদ্ধান্ত ল'ব। এই লাঠি টুঙুনে সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে কি বুলি ক'ম, সকীয়াই দিব বিচাৰিছোঁ আমাৰ নিজৰ মিচিং জাতিবাইসকলক। ভুৱন পেগুৱে আজি শেষ কৰি পেলাইছে। কিবা এটা নিচাজাতীয় বস্তু খুৱাই আজি যি ধৰণে আমাৰ ওপৰত আক্ৰমণ, বৰ্বৰতাৰে আক্ৰমণ কৰিছে, ধিক্কাৰ দিছোঁ ইয়াৰ পৰা মই। কি বুলি ক'ম, ভাষা নাই আমাৰ, আজি ভাষা নাই। ইমান ল'ৰা আমাৰ গাড়ী লৈছে, কাটিছে, অকল শিলগুটিয়ে নহয়, মিটদাৰে কাটিছে। আপোনালোকে ইতিমধ্যে আহিছে মিটদা দি, ইয়াত আমি যে দেখি পাইছোঁ, আপোনালোকে নিশ্চয় দেখিছে চাগে। কি বুলি ক'ম, ধন্যবাদ।